এইখন মোৰ স্কুটাৰ আগত আছে। তো গাইজ আমি অলৰেডি 6 মাইল পাৰ হৈ আহিলোঁ। মই আৰু মৃগাংক আহি পালোঁ ফ্লাইঅভাৰৰ তলত। ডেভিল আৱাৰ 3-3 আপোনালোকে চাব পাৰে, ইয়াত কোনো নাই। হেল্ল' গাইজ, ৱেলকাম টু এ ফ্ৰেছ নিউ এপিছড অফ শেখাৰ্ছ আনকাট ষ্টৰিজ। আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজি একদম এক্সাইটিং ব্লগ, একদম এক্সাইটিং। আমি এতিয়া যাব ওলাইছোঁ, মই আৰু মোৰ ফ্ৰেণ্ড মৃগাংক, আমি দুজন যাব ওলাইছোঁ একদম এটা হণ্টেড প্লেচ বুলি ক'লে বেয়া হ'ব। গণেশগুৰি ফ্লাইঅভাৰৰ তলত গৈ আছোঁ আমি। চ' আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। এতিয়া বেছি জোৰে জোৰে ক'ব পৰা নাই, বিকজ গোটেই ফ্লেটত বাকীবোৰ চব শুই আছে। এতিয়া আমি যাব ওলাইছোঁ, আপোনালোকে টাইম চাব পাৰে। ইটছ অলমষ্ট 3। এতিয়া আমি ইয়াৰ পৰা ওলাম, বঢ়িয়াকৈ স্কুটি লৈ যাম, গণেশগুৰি ফ্লাইঅভাৰত ৰখিম। 3-3 যিটো কয় হণ্টেড আৱাৰ্ছ বুলি, তেতিয়ালৈ ৰখিম। তাৰ পৰা আৰু অলপমান টাইম ৰখিম। আপোনালোকক কি আছে গোটেইখিনি দেখুৱাই আছোঁ, আপোনালোকে ব্লগটো শেষলৈ চাব আৰু স্কিপ নকৰিব। আৰু মোক কমেণ্টছত জনাব কেনে পালে, আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, শ্বেয়াৰ কৰিব নাপাহৰিব। তো গাইজ আই এম এক্সট্ৰিমলি চৰি, বিকজ দুটা ছানডে গ'ল মই ব্লগ দিব পৰা নাই। বিকজ ফাৰ্ষ্ট ছানডে গ'ল বিকজ মই এটা নতুন জব জইন কৰিছোঁ। চ' তাৰ কাৰণে ৱৰ্ক লোডছ বহুত বেছি আছিলে। আৰু ছেকেণ্ড ছানডেটো গ'ল, মোৰ বাৰ্থডে আছিলে 31 অক্টোবৰ, আৰু সেইদিনাখন জোনাকী ৰাতি গানটো মোৰ সেইটো ৰিলিজ হৈছিলে, সেইদিনা পষ্টপন হৈ গ'ল। চ' এতিয়া এইটো ছানডে আছে, আজি ব্লগ দিম। আপোনালোকে ব্লগটো চাওক, কমেণ্ট কৰি জনাব মোক কেনে পায়, আৰু জোনাকী ৰাতি কেনে পালে মোক জনাব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে গানটো যদি এতিয়াও শুনা নাই, আপোনালোকে শুনিব আৰু মোক কমেণ্টছত জনাব গানটো কেনে পালে। চ' এয়া মোৰ ফ্ৰেণ্ড মৃগাংক, আমি দুজনে এতিয়া যাম। চাওক বলক। ফ্লেটত চব শুই আছে। তো গাইজ এতিয়া আহি গ'লোঁ, এইখন মোৰ স্কুটাৰ আগত আছে। মৃগাংক অলৰেডি বাহিৰ ওলাই গ'ল, অলপ ভয়ো লাগিছে। স্কুটাৰ ষ্টাৰ্ট কৰি ল'লোঁ। তো বলকচোন এইখন ওলাই, ইয়াতে ষ্টাৰ্ট নকৰোঁ এতিয়া, বিকজ সকলো মানুহ শুই আছে। এয়া মই স্কুটাৰ ওলাই ল'লোঁ, ষ্টাৰ্ট দি ল'লোঁ মজাকৈ। এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, মৃগাংক আছে মোৰ লগত, আৰু গোটেই মানুহখিনিয়ে শুই আছে। সেইকাৰণে বাহিৰত ওলাই কিনে ষ্টাৰ্ট দিলোঁ, কাৰণ তাতে ষ্টাৰ্ট দিলে বেয়া কথা হৈ গ'ল হয়। এতিয়া গৈ আছোঁ আমি গণেশগুৰিৰ ফ্লাইঅভাৰৰ তললৈ। আগতে বহুত টিভিত দেখিছিলোঁ যে ভূত ওলাই, কিবা ওলাই, গাড়ীত বোলে জোকা কিবা বোলে গাড়ী চলাই থাকে তেনেকৈ। এতিয়া গৈ কিনে আজি চাম, আজি 3টা বজাত চাম, আৰু আপোনালোককো গোটেইখিনি দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব শেষলৈকে। তো গাইজ আমি এতিয়া গৈ আছোঁ, 6 মাইল পাৰ হ'লোঁ। এতিয়া ভিতৰৰ ৰাস্তা এটা দি সোমাই দিছোঁ, তাৰ পৰা ডাইৰেক্ট গণেশগুৰি ফ্লাইঅভাৰৰ তলত গৈ পাম। তো গাইজ এতিয়া হৈছে আপোনাৰ 248 or 50 এনেকুৱা কিবা হৈছে। আমি গৈ আছোঁ, আমি পাওঁৱেই আৰু গৈ পাই কিনে আপোনালোকক দেখুৱাই আছোঁ তাত কি হয়। অলপ ভয়ো লাগিছে। ভয় লাগিছে নেকি তোৰ? হা একো নাই দে, মাজে মাজে অলপ ৰিস্ক ল'ব লাগে। অ'কে, যাই লওঁ তাতে, যাই পাই কিনে আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক ব্লগটো, শেষলৈ স্কিপ নকৰিব। ঠাণ্ডাও লাগিছে। চ' গাইজ এইখন মেডিচিটি আদিত্য, ইয়াতে মানুহ আছে এতিয়াও, ট্ৰাকবিলাক চলিয়ে আছে, বাট ষ্টিল যাওঁ। সকলো মানুহে যিহেতু কৈ থাকে হণ্টেড প্লেচ। একচুৱেলি আমাৰ ওলাওঁতেও অকণমান দেৰি হৈ গৈছিলে, আমি অকণমান আগতে আহিব লাগিছিল। এতিয়া 3:03 গৈ পাওঁনে নাই তাকেহে সন্দেহ হৈছে, তথাপিও গৈ আছোঁ। এয়া আগত এম্বুলেঞ্চ, আৰু কোনো মানুহেই নাই ইয়াত, গোটেই খালী। আৰু এইখন ব্ৰিজ বনাই আছে এতিয়া। এয়া আহি পাই গ'লোঁ গণেশগুৰি ব্ৰিজৰ তলত। এতিয়া ব্ৰিজৰ মাজত ৰখিম একেবাৰে আমি গৈ কিনে। তাতে এইখিনি জেগাত লাইট নাই, এইখিনি গোটেই লাইট গোটেই পোহৰ, বাট ষ্টিল আৰু ৰখি চাওঁ কেনেকুৱা অনুভৱ। অকণমান আগত বাইকখন পাৰ্ক কৰি লৈছোঁ, এতিয়া একদম ব্ৰিজৰ তললৈ যাওঁ, আপোনালোকে চাই থাকক। তো গাইজ মই আৰু মৃগাংক আহি পালোঁ ফ্লাইঅভাৰৰ তলত। এতিয়া এইখিনি জেগাত কোনো নাই, ওপৰেৰে ট্ৰাকবোৰ গৈ আছে, ইয়াতে তলত কোনো নাই এতিয়া। তো গাইজ আপোনালোকে চাওক, গোটেই খালী। এয়া আপোনালোক টাইম দেখুৱাই দিওঁ,
3টা বাজে আহি আপোনালোকে চাব পাৰে ইয়াত কোনো নাই ট্ৰাকবোৰ গৈ আছে বাট ইমান এটা ভয় লগা নাই এতিয়ালৈ চাওকচোন ৰখোঁ 3 লৈ আৰু অলপমান টাইম ৰখি কিনে লৈ যাওঁ গোটেই চুনচান কোনো নাই আকৌ ভয় লাগছে নেকি তো গাইজ 3:03 হ'ল ভূতৰ নাম হোৱা নাই একো মহে গোটেই কামুৰি আছে চব পিনে তো গাইজ গাড়ী এতিয়াও আহি আছে 3টা বাজিল মাজে মাজে এখন দুখন দেখা পাই আছোঁ চ' এইটো ডেভিল আৱাৰ 3 একজেক্টলি চ' এতিয়ালৈ একো হোৱা নাই এইফালে মৃগাংক আছে চাই লওক 3 তো গাইজ আৰু 5 মিনিটমান ৰখি দিওঁ তাৰপিছত ইয়াৰ পৰা ওলাই যাওঁ এনেই ৰখি থাকি লাভ নাই বিকজ আগত কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে চ' ট্ৰাকবোৰ গৈ থাকে ৰাতি একো ভয়ৰ বিষয় নহয় এতিয়া তথাপি ভয়কৈ আহিছিলোঁ কিন্তু একোৱেই নাই এতিয়া লাহেকৈ ওলাই যাওঁ আৰু গোটেই খালী তো গাইজ 3:05 হৈ গ'ল এতিয়ালৈ একো নাই এতিয়া ওলাই যাওঁ আৰু লাহেকৈ চ' আপোনালোকে ভয় খাব লগা একো এতিয়া নাই আজি 3-4 বছৰ আগত হয়তো থাকিব পাৰে এতিয়া নাই চ' ওলাই যাওঁ আৰু এতিয়া ব'ল মৃগাংক যাওঁ গাইজ বহুত টাইম ৰখিলোঁ ফাইনেলি গম পালোঁ একো নাই ইয়াতে এতিয়া ঘৰত যাওঁ টোপনি ক্ষতি কৰি আহিলোঁ মৃগাংক উঠ তো স্কুটি ষ্টাৰ্ট দিলোঁ ওলাই যাওঁ আৰু একো নাই ভূত একো নাই খালী ৰাস্তাত পুলিচে ধৰিলে এবাৰ সেইকেইটা সুধিলে কিয় আহিছা কোনো ভিডিঅ' বনাই আছোঁ কিন্তু এইখিনিতে সামৰোঁ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ বাই বাই